Hi guys, welcome to SMS Boy Mithu Blogger. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ মোৰ কেকৰ সা-সঁজুলিখিনি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে মোৰ চেনেলটো নতুনকৈ পাইছে বা চাইছে সেইসকলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰি থাকিব পাৰে। এইখিনিয়ে মোৰ কেকৰ দেখাবলগীয়া বস্তুখিনি আৰু আজি ভাবিলোঁ এটা কেক আপোনালোকক বনায়ে দেখাওঁ যিহেতু মোৰ নতুন অতিজি এটা আনিলোঁ চাই থাকক দেখাই আছোঁ। ইয়াত ডিম 3টা ভাঙি লৈছোঁ আমি আৰু এইফালে আমাৰ যি ভণ্টিয়ে বনাওঁ বুলি কৈছে তাই কেনেদৰে বনাই মোক সেইটো তাই দেখাই দিছে সেইটোকে মই আপোনালোকক দেখাইছোঁ। আৰু এইফালে চেনি একাপ লৈছোঁ, চেনিখিনি আমি ডিমৰ লগত এড কৰি দিছোঁ। তাৰপৰা একেলগ কৰি গোটেইখিনি আমি মিক্স কৰি থাকিম ভালদৰে। ভালদৰে মিক্স হোৱাৰ পাছত চেনিখিনি পুৰা মিক্স হৈ যাব ন, গোটা হৈ থাকিব দিব নালাগে। তাৰপাছত আমি ময়দাটো এড কৰি দিব লাগে তাত। ময়দাখিনি মিক্স কৰি লৈ পেলাই তাই হেণ্ড মিক্সাৰ ব্যৱহাৰ কৰা নাই, তাই নিজে যিটো মানে ভাল পায় কমফৰ্টেবল হয় সেইটো ইউজ কৰিছে। হাতা এখন লৈ তাই নিজে বস্তুখিনি মিলাই আছে আৰু গোটেইখিনি মিক্স হোৱাৰ পাছত আমি এতিয়া তাত দিছোঁ অলপ এই কাপটোৰ জোখত আমি অলপ ৰিফাইন দিছোঁ। সেই ৰিফাইনখিনি আমি এয়া দেখিছে আপোনালোকে ভালকৈ চাগে ধৰিব পাৰিছে নে নোৱাৰিছে কেমেৰাত নাজানেও, কিন্তু সেই মিঠাতেলখিনি তাত এড কৰাৰ পাছত এয়া দেখিছে এইখিনি মিক্স কৰি দিলে গোটেইখিনি। আৰু তাত অলপ আমি এতিয়া এড কৰিম কোকো পাউডাৰ। এইখিনি কোকো পাউডাৰ একাপ এড কৰি দিয়া হৈছে, ভালদৰে ইয়াক মিক্স কৰি থকা হৈছে। এয়া দেখিছে তাত অলপ বেকিং পাউডাৰ দিয়া হৈছে। এইখিনি আমাৰ মিক্স কৰা হৈ গ'ল আৰু আমি 1 পাউণ্ডৰ এটা বাটিত তাত অলপ ৰিফাইন দি আমি ভালদৰে বাটিটো চাৰি চাইডে মিক্স কৰি মানে বাটিটো সানি লৈছোঁ। এয়া দেখিছে ভালদৰে সানি লোৱা হৈছে। এইফালে মই অনা অতিজিটো দেখাইছোঁ, বাজাজ কোম্পানীৰ আনিছোঁ আৰু স্কিনত আপোনালোকক দেখাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া আপোনালোকক দেখাইছোঁ, চাই থাকক। আৰু মই ভালদৰে এই অভেনটো ব্যৱহাৰ কৰিব নাজানো, লাহে লাহে পাৰিম আৰু চাই আছোঁ। তথাপি আপোনালোককো এবাৰ দেখাই দিওঁ, চাই লওক।
এতিয়া আপোনালোকক এইখিনি দেখালোঁ। এতিয়া আমি কেকটো বনাই লওঁ। আমাৰ কেকটো ধুনীয়াকৈ হৈ গ'ল। দেখিছে কেনেকুৱা ভাল হৈছে কেকটো। পূৰা সমানকৈ হৈছে, ওখ চাপৰ হোৱা নাই। এয়া খাবহে লাগে আৰু এতিয়া কেক। এয়াতো সকলোৱে চিনি পাইছেই কি কৰিব লৈছোঁ। দেখিছেগৈ নিশ্চয়, আপোনালোকে গম পাইছে মই কি কৰিব লৈছোঁ। এয়া বটা পিছা বুলি কয়, বটা পিছা চাটনি প্ৰসাদৰ। এইফালে মই কেৰাহীখন দি লৈছোঁ আৰু ইয়াত অলপমান মিঠাতেল দিছোঁ। এইফালে চিকেন আৰু পিঁয়াজ, আদা নহৰু বাটি পেলাই মই সানি ল'লোঁ। মছলা মিক্স কৰি দিয়া হৈছে ইয়াত। আজি মই বনোৱা চিকেন আপোনালোকক দেখাম। এইফালে অলপ এক্সট্ৰাকৈ পিঁয়াজ কাটি লৈছোঁ আৰু ধনিয়া পাত, আলু অলপ কাটি লৈছোঁ। গৰম হৈ থকা তেলখিনিত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত অলপ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই তাত মাংসখিনি ঢালি দিম। এয়া দেখিছে পিঁয়াজখিনি অলপ অলপকৈ ৰঙচুৱা হৈছে। বেছি ৰঙচুৱা হ'বলৈ দিলে অলপ তিতা ভাৱ আহিব পাৰে। সেইবাবে অলপ ৰঙা হৈ থাকোঁতে মই তাত মাংসখিনি ঢালি দিম। ইয়াত মই মছলা আকৌ পাছত এড কৰা নাই। প্ৰথমতেই মই মছলাখিনি সানি লৈছিলোঁ। ধনিয়া পাতখিনি দি দিলোঁ। কেমেৰাত দেখিব খুব কালাৰটো কিবা লাগিছে, কিন্তু এনেই অৰিজিনেলকৈ কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া মাংসখিনি অলপ লাগি ধৰা নিচিনা লাগিছিলে, সেইবাবে মই অলপ গৰম পানী দি দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক, যিহেতু বেটিয়ে অলপ আমনি কৰি আছিলে। আজিলৈ মই ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।